ভাৰতবৰ্ষত চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহ বন্ধ হ'ব নেকি 50% কো বেছি মাৰ্কেট শেয়াৰ আছে এই চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহৰ ভাৰতবৰ্ষৰ আধাতকৈ বেছি মানুহে এই চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহ ইউজ কৰে যেনেকৈ Oppo, Vivo, Xiaomi, Realme, OnePlus এই স্মাৰ্টফোন ব্ৰ্যান্ডসমূহ ইউজ কৰে হে ভিউয়াৰ্স মই জগদীশ ঠাকুৰীয়া মোৰ চেনেলত আপোনাক স্বাগতম জনাইছো যদি আপোনালোকৰ ভিডিও চাই ভাল লাগে তেতিয়াহলে লাইক কৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে ইয়াত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিবলৈ নিশ্চয় নাপাহৰিব মই কিয় কলো যে চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহ ভাৰতবৰ্ষত ব্যান হ'ব পাৰে ইয়াৰ প্ৰভাৱ চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহত পৰা আৰম্ভ হৈ গৈছে ভাৰত চৰকাৰে 4 দিন আগত এখন লিগেল নোটিছ পঠাইছে চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহক যে এই নোটিছত ভাৰত চৰকাৰে লিখিছে যে চাইনিজ স্মাৰ্টফোন ব্ৰ্যান্ডসমূহে মোবাইলৰ ভিতৰত কি হাৰ্ডৱেৰ কম্পোনেন্ট ইউজ কৰে ইণ্ডিয়াৰ বাবে আৰু কি সফটৱেৰ ইউজ কৰে এই মোবাইলসমূহৰ ভিতৰত প্ৰি ইনষ্টলেড এপছ সেই সমূহৰ বিষয়ে এক্সপ্লেনেশ্যন দিব লৈছে ভাৰত চৰকাৰক কিয় ভাৰত চৰকাৰে এই স্মাৰ্টফোন কোম্পানীসমূহক লিগেল নোটিছ দিব লগা হল ইয়াৰ কাৰণ হৈছে যে যিবিলাক চাইনিজ স্মাৰ্টফোন কোম্পানী আছে যেনেকৈ Oppo, Vivo, Realme, Xiaomi, OnePlus এই কোম্পানীসমূহৰ মোবাইলৰ ভিতৰত কিছুমান নিজা সফটৱেৰ আছে যিবোৰক আমি সাধাৰণতে অৰিজিনেল ইকুইপমেন্ট ম্যানুফ্যাকচাৰাৰ OEM বুলি কওঁ এই কোম্পানীসমূহৰ মোবাইলৰ ভিতৰত যিবিলাক হাৰ্ডৱেৰ ইকুইপমেন্ট প্ৰয়োজন হয় সেইবোৰটো সেই কোম্পানীসমূহে নিজাকে বনায় তাৰ উপৰিও কিছুমান সফটৱেৰ আছে যিবোৰ সেই কোম্পানীসমূহে নিজাকে বনায় আমাৰ ইয়ালৈ পঠাই দিয়ে যেনেকৈ MI ব্ৰাউজাৰ MI কমিউনিটি MI ষ্ট'ৰ ঠিক সেইদৰে Realme ব্ৰাউজাৰ Realme ষ্ট'ৰ Realme কমিউনিটি ফিনচেল পে এনেকা বহুত যেনেকৈ Vivoৰ ক্ষেত্ৰত Vivo ক্লাউড Vivo ব্ৰাউজাৰ তাৰ পিছত V এপ ষ্ট'ৰ এনেকা বিভিন্ন এপছ বনাই কিনে আমাৰ ইয়ালৈ পঠাই দিয়ে এটা ষ্টাডি অনুযায়ী যদি আপোনাৰ মোবাইলত কিবা এটা এপছ অলৰেডি ইনষ্টল আছে সেই এপছটো যদি আপুনি ইউজো কৰা নাই তথাপিও সেই এপছসমূহে আপোনাৰ ডাটা কালেক্ট কৰিয়ে থাকে কোম্পানীসমূহক দিয়া লিগেল নোটিছৰ ওপৰত সেই কোম্পানীসমূহে দিব লগা ৰিপ্লাইত তেওঁলোকে জনাব লাগিব যে ভাৰতবৰ্ষত কি মোবাইলসমূহ যে বিক্ৰী হয় সেই মোবাইলসমূহৰ ভিতৰত যিবিলাক কম্পোনেন্ট হাৰ্ডৱেৰ কম্পোনেন্ট আছে সেই কম্পোনেন্টসমূহে কি কামত ব্যৱহাৰ হয় কেতিয়া সেই কম্পোনেন্টসমূহ কাম কৰে বা ইয়াৰ লগত কি সফটৱেৰ আহে মোবাইলৰ ভিতৰত প্ৰিলোডেড সেই এপছসমূহ কি কামত ব্যৱহাৰ হয় এইবিলাকৰ বিষয়ে জনাব লাগিব সেই কোম্পানীসমূহে ঠিক সেইদৰে সেই কোম্পানীসমূহে জনাব যে আমাৰ মোবাইলত MI ষ্ট'ৰ আহে MI কমিউনিটি আহে Realme কমিউনিটি আহে ফিনচিল এপ ঠিক সেইদৰে আমাৰ মোবাইলত আমাৰ যিবিলাক হ্যান্ডসেট আছে সেই সমূহত এপ ষ্ট'ৰ আহে যিবোৰ প্লে ষ্ট'ৰ এটা অলৰেডি ট্ৰাষ্টেড এপ ডাউনলোডাৰ ষ্ট'ৰ আছে তাৰ উপৰিও এই মোবাইলসমূহে নিজা এপ ষ্ট'ৰ মোবাইলত ইনবিল্ড কৰি পঠাই দিয়ে কি কাৰণে এই মোবাইল এপছসমূহে এনেদৰে কৰে সেই বিষয়ে যেতিয়া চৰকাৰে কোৱেশ্চন কৰিব তেতিয়া সেই এনসাৰ দিব লাগিব ঠিক সেইদৰে এটা ক্ৰমৰ নিচিনা গুগল ক্ৰমৰ নিচিনা এটা ব্ৰাউজাৰ ট্ৰাষ্টেড ব্ৰাউজাৰ থকাৰ পিছতো কোম্পানীসমূহে নিজা কিয় ব্ৰাউজাৰ ইনবিল্ড কৰি পঠায় যেনেকৈ MI ব্ৰাউজাৰ হওক Realme ব্ৰাউজাৰ হওক Vivo ব্ৰাউজাৰ হওক One ব্ৰাউজাৰ হওক এনেকুৱা কিয় ব্ৰাউজাৰ ইয়াত পঠাই দিয়ে সেইবিলাকৰ ওপৰতো এনসাৰ দিব লাগিব এই খেলখন ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰা যেতিয়া ষ্টক এন্ড্ৰইডক মেনিপুলেট কৰা আৰম্ভ কৰি দিলে এন্ড্ৰইড এটা ওপেন প্লেটফৰ্ম হয় এই ওপেন প্লেটফৰ্মক কি কৰিলে কোম্পানীসমূহে নিজা কিছুমান UI লগাই কিনে সেই এন্ড্ৰইড ওপৰত দি দিয়া হয় যাৰ দ্বাৰা এই কোম্পানীসমূহে নিজাকৈ কন্ট্ৰোল কৰিব পাৰে যাতে আমি যি ইচ্ছা কৰো সেই বস্তুসমূহ আমি আমাৰ হ্যান্ডসেটৰ ভিতৰত লগাই দিব পাৰো যেনেকৈ MI UI আহে তাৰ আপডেট ল অলৰেডি তো আপুনি এন্ড্ৰইডৰ আপডেট পায় তাৰ উপৰিও কিছুমান MI UI আপডেট আহে সেইবোৰৰ দ্বাৰা সেই কোম্পানীসমূহে MI মোবাইলৰ ভিতৰত যি ইচ্ছা যায় যেতিয়া যেনেকুৱা এপছ আপোনাৰ মোবাইলত ইনষ্টল কৰি দিব পাৰে সেই আপডেটৰ দ্বাৰা ঠিক সেইদৰে Realme UI আহে কালাৰ OS আহে এনে ধৰণৰ বিভিন্ন UI এই কোম্পানীসমূহে মেনিপুলেট কৰি কিনে এন্ড্ৰইডৰ ওপৰত জাপি দিয়ে যাৰ দ্বাৰা ফিউচাৰত মোবাইলটো বিক্ৰী কৰাৰ পিছতো আপোনাৰ হাতত মোবাইলটো থকাৰ পিছতো সেই কোম্পানীসমূহে আপোনাক কন্ট্ৰোল কৰি থাকিব পাৰে যেনেকৈ আপডেট দিয়াৰ লগে আপোনাৰ মোবাইলত এটা বেলেগ এপছ আহি যায় সেই কোম্পানীসমূহে এনেদৰে কৰে এইবোৰ কৰাৰ ফলত কি হয়
আপোনাৰ মোবাইলটো খুব কম দামত বিক্ৰী কৰি দিয়ে কোম্পানীসমূহে যেনেকৈ ৰিয়েলমি অপো ভিভো এইবিলাক কোম্পানীয়ে কম দামত বিক্ৰী কৰি দিয়ে কিন্তু তাৰে পিছত সেই UI আপডেট কৰাই কিনে সেই মোবাইলসমূহত কি কৰাই দিয়ে কিছুমান এড আহা সিস্টেম কৰি দিয়ে আপুনি চাব কেতিয়াবা আপুনি কিবা কাম কৰি থাকোতে আপোনাৰ মোবাইলত হঠাৎ এড আহি যায় এইটো এই কাৰণে হয় যে UI সমূহ আপডেট কৰাই কিনে ম্যানিপুলেট কৰা হয় ষ্টক এন্ড্ৰইডক ম্যানিপুলেশন এন্ড্ৰইড কৰি দিয়া হয় যাৰ ফলত এই কোম্পানীসমূহে এই UI সমূহ ভৰাই দিয়ে এই UI ৰ দ্বাৰা এই কোম্পানীসমূহৰ যিবিলাক UI আছে এই UI এন্ড্ৰইডৰ ওপৰত জাপি দি কিনে এনেকুৱা কিছুমান এপছ আপোনাৰ মোবাইলত ইনষ্টল কৰাই দিয়ে যিবোৰ হয়তো আপুনি কেতিয়াও ফিউচাৰত কেতিয়াও আপুনি ইউজ কৰি থকা নাই ইউজ কৰি পোৱা নাই বা কোনেও ইউজ কৰা নাই যেনেকৈ MI কমিউনিটি বা ৰিয়েলমি কমিউনিটি কোনে কেতিয়াবা মই নাভাবো যে কোনেও কেতিয়াবা ইউজ কৰিছে এইটো কোনেও ইউজ নকৰে তথাপিও সেই এন্ড্ৰইডৰ ভিতৰত মানে এই UI লগাই কিনে সেই এপছ সমূহ ইয়াৰ ভিতৰত ভৰাই দিয়া হয় যিবোৰ আপুনি আনইনষ্টল কৰিব নোৱাৰে কি কাৰণে ভৰাই দিয়ে সেই কোম্পানীসমূহ এইবোৰ কাৰণতে ভাৰত চৰকাৰৰ ৰাডাৰত এই কোম্পানীসমূহ পৰিছে যাৰ কাৰণে নটিচ পঠাইছে এতিয়া কথাটো হল যদি ভাৰত চৰকাৰে এই এপছ সমূহ চেক কৰে ইন্টেলিজেন্স সমূহে তেতিয়া চেক কৰোতে যদি ধৰাত পৰে যে এই এপছ সমূহে ভাৰতৰ সিকিউৰিটিৰ এগেইনষ্টত হয় তেতিয়া সেই কোম্পানীসমূহক ক'ব যে এই এপছ সমূহ গুচাই দিয়া বা এই UI সমূহ গুচাই দিয়া ষ্টক এন্ড্ৰইড কৰি দিয়া যদি তেতিয়া সেই কোম্পানীসমূহে নামানে যে আমি আমাৰটো এইটো আগৰ পৰা চলি আহিছে আমি এইটো কৰিব নোৱাৰিম তেতিয়া হয়তো ভাৰত চৰকাৰে গোটেই এই যিবিলাক মোবাইল কোম্পানী আছে সেইবিলাকক আনইনষ্টল কৰাই দিব ঠিক সেইদৰে গোটেই সেই কোম্পানীটোকে ভাৰতবৰ্ষত হয়তো বেন কৰাই দিব পাৰে যাৰ ফলত সেই কোম্পানীসমূহ ভাৰতৰ পৰা নোহোৱা হৈ যায় কোম্পানীয়ে চৰকাৰে ধৰি দিয়া ৰুল অনুযায়ী কাম নকৰে সেই কোম্পানীসমূহক চৰকাৰে বেন কৰি দিব আপোনালোকে পাবজিৰ ক্ষেত্ৰতে ভাবি চাওক পাবজি বা টিকটকৰ ক্ষেত্ৰতে সেইসমূহকো বেন কৰি দিয়া হৈছিল কিন্তু সেইসমূহে চৰকাৰৰ নিয়ম মানিছে আৰু যাৰ ফলত আজি পাবজি নহয় BGMI বনাই কিনে ভাৰতত লঞ্চ কৰিছে গতিকে চৰকাৰৰ নিয়মৰ এগেইনষ্টত কোনো কোম্পানী থাকিব নোৱাৰে হি বেন কৰাই দিব আপোনালোকে এতিয়া হয়তো ভাবিব পাৰে যে ভাৰতত এই কোম্পানীসমূহে ইমান কম দামত মোবাইল দিছিল যিটো হয়তো পিছত নহব পাৰে এনেকুৱা নহয় বহুত কোম্পানীয়ে অলৰেডি অপৰচুনিটি বিচাৰিয়ে আছে এই কোম্পানীসমূহ ব্ৰ্যান্ড হৈ যোৱাৰ লগে লগে বেলেগ কোম্পানী আকৌ আহি যাব যেনেকৈ ইণ্ডিয়ান মাইক্ৰোমেক্স হওক আমেৰিকান মটৰলা হওক বা ইন্টেল ইণ্ডিয়া হওক এইবিলাক আকৌ মাৰ্কেট আহি যাব ইয়াত কোনো চেঞ্জ নহয় যদি ভাৰত চৰকাৰে ভাবে যে চৰকাৰৰ কিবা সিকিউৰিটিত প্ৰবলেম দি আছে তেতিয়া হলে হি যিমান ভাল কৰিলেও এইটো বেন হ'বই যদি সেই কোম্পানীসমূহে মানি লয় তেতিয়া হলে হয়তো বেন নহব পাৰে কাৰণ ইমান ডাঙৰ মাৰ্কেট শেয়াৰ থকাৰ পিছতো সেই কোম্পানীসমূহে এনে বহি নাথাকে কিবা নহয় কিবা কৰিবই আপোনালোকে ভাবি চাওক প্ৰত্যেকৰ হাততে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে হয়তো এটা নহয় এটা চাইনিজ ফোন আছে মানে কি হয় ভাৰত চৰকাৰৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে চাইনাৰ কন্ট্ৰোল আছে গতিকে এই ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থা লবই আৰু ময়ো ভাবো যে চৰকাৰে ইয়াৰ বিষয়ত গুৰুত্ব দিয়া উচিত গতিকে এইটোৱে আছিল আজিৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যদি আপোনালোকৰ ইনফৰমেশনটো ভাল লাগিছে তেতিয়া হলে আপুনি ফ্ৰেন্ড অথবা ৰিলেটিভকো এই ইনফৰমেশনটো দিব পাৰে হোৱাটছআপ বা ফেসবুকত শেয়াৰ কৰি কিনে অথবা আপুনি এনেকুৱা যদি ভিডিও আপুনি ফিউচাৰতো পাই থাকিব বিচাৰে তেতিয়া হলে ইয়াত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিবলৈ নিশ্চয় নাপাহৰিব আৰু লাষ্টত ভিডিওটো যদি চাই ভাল পালে তেতিয়া হলে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব